নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ তোমালোকৰ ইতিমধ্যে হৈ যোৱা প্ৰাক চূড়ান্ত মূল্যায়নৰ অসমীয়া বিষয়ৰ প্ৰশ্নকাকতত অহা সমাৰ্থক শব্দসমূহৰ বিষয়ে তাৰ লগতে পূৰ্বৰ বৰ্ষসমূহত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অসমীয়া বিষয়ৰ প্ৰশ্নকাকতত যিবোৰ সমাৰ্থক শব্দ আহিছিল সেই বিষয়েও মই ইয়াত আলোচনা কৰিছোঁ লগতে কিছুমান অতিৰিক্ত প্ৰশ্নও ইয়াত সংযোজন কৰা হৈছে তোমালোকে মন দি ভিডিঅ'টো চাবা নবীন নতুন নব্য নিৰৱচ্ছিন্ন ধাৰাবাহিক নেৰানেপেৰা সপোন স্বপ্ন সামাজিক জুই অগ্নি বহ্নি তৰংগ লহৰ ঢৌ উৎসৰ্গা অৰ্পণ ঘৰিয়াল কুম্ভীৰ হিম বৰফ তুষাৰ অতিথি আলহী আগন্তুক উপাসনা পূজা প্ৰাৰ্থনা চৰাই বিহংগ পক্ষী বিষাদ শোক বেদনা আকাশ গগন শূন্য ঐশ্বৰ্য সম্পদ সম্পত্তি দেশ ৰাষ্ট্ৰ পৱন বায়ু বতাহ নিপুণ পাৰ্গত পাকৈত নীলকণ্ঠ মহাদেৱ শিৱ বান্ধৱ সখা বন্ধু পদুম পদ্ম পংকজ চপনীয়া কেলেহুৱা হাট বজাৰ পুহাৰ সলিল পানী জল কঠিন টান জটিল অংগনা নাৰী কামিনী মুখ বদন আনন স্বামী গৃহস্থ গিৰি কুসুম ফুল পুষ্প ঘাঁহ তৃণ বন ধৱল বগা শুভ্ৰ আলোক পোহৰ জেউতি তৰু উদ্ভিদ ৰজনী ৰাতি যামিনী আসমান আকাশ নভ পুৰণি প্ৰাচীন পুৰাতন গণ ৰাইজ পৃথিৱী বসুন্ধৰা ধৰিত্ৰী পুণ্ডৰিক পদুম পদ্ম ব্যথা সন্তাপ বেদনা মেঘ ডাৱৰ পয়োধৰ ঘৰ গৃহ আৱাস গাঁও গ্ৰাম মফচল কপাল ভাগ্য ললাট জিভা ৰসনা ৰসনেন্দ্ৰিয় উত্তম উৎকৃষ্ট গৰীয়সী সমীৰ বায়ু পৱন কামিনী নাৰী অংগনা বিপদ সংকট অথন্তৰ সেৱক পৰিচালক ইচ্ছা বাঞ্ছা মনোৰথ প্ৰভাত পুৱা পূৰ্বাহ্ন হৰিষ আনন্দ স্ফূৰ্তি সাগৰ সমুদ্ৰ জলধৰ ক্ৰোধ কোপ খং অশ্ৰু লোতক চকুলো সুমধুৰ সুৱদী সুললিত মঞ্জুৰী অনুমোদন গৃহীত এতিয়া চাওঁ আহা আমি কেইটামান অতিৰিক্ত প্ৰশ্ন সমীপ ওচৰ নিকট ঘিউ ঘৃত আৰ্য ঈশ্বৰ ভগৱান পৰমেশ্বৰ ঘৰ গৃহ আলয় চকু অক্ষি নেত্ৰ চন্দ্ৰ জোন শশধৰ দিন দিবা দিৱস নদী নৈ তটিনী ৰজা নৃপতি ৰাজন হাতী ঐৰাৱত হস্তি সূৰ্য দিবাকৰ বেলি হাত পানী হস্ত ক্ষতি লোকচান হানি উদাস অনুৰাগহীন বিমৰ্ষ গুণাগথা চিন্তা চৰ্চা ভবা চিন্তা পুঞ্জীভূত সঞ্চিত পুঞ্জীকৃত ছাল চৰ্ম টক বাদ্য বাজনা সদৃশ একে অনুৰূপ জননী মা মাতৃ পৰ্বত গিৰি মহীধৰ উভতি উলটি কটকী দূত বাৰ্তাবাহক কাম কৰ্ম খবৰ বাতৰি সংবাদ গৰম তপত উষ্ণ ঘোঁৰা অশ্ব
তন্দ্ৰালস তন্দ্ৰালু নিদ্ৰালু কিশলয় কুঁহিপাত অন্তৰিক্ষ আকাশ নভ দাহ দাহন পুৰণি অভিযান যাত্ৰা অন্বেষণ উজু সহজ চৰা অতি উচ্চ গ্ৰন্থ পুস্তক কিতাপ অমংগল অশুভ লক্ষণ ত্যাগ পৰিহাৰ বৰ্জন বাগদেৱী সৰস্বতী বীণাপাণি শ্ৰুতি শ্ৰৱণ শুনা চিত্তহাৰী চিত্তাকৰ্ষক মনোলোভা ধ্যানী ধ্যানস্থ ধ্যানমগ্ন বৃক্ষ গছ বিৰিখ ছাত্ৰ ছাত্ৰীসকল পৰৱৰ্তী সময়তো মই অন্যান্য বিষয়বস্তু সামৰি এনেধৰণেই তোমালোকৰ বাবে ভিডিঅ' যুগুতাই আনিম আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ